মোৰ অন্য এটা ভিডিঅ'লৈ এতিয়া বৰ্তমান ভাটিবেলা হ'ল আৰু ভাটিবেলা হোৱাতে মানে বিচনাত শুই ভাবি আছোঁ আজি কিবা এটা খাম উঠি কিনে এতিয়া প্ৰায় 4টামান বাজিলে আবেলি আৰু টোপনি লাগি আছে আৰু ইফালে মই উঠি অহাৰ লগে লগে মনে ভাবিছে কি এতিয়া লাগি আনিছে ভিডিঅ' কৰাৰ বাবে পূৰা চাই আছে হাই মানে গাইছ আম খাব মন যাইছে আৰু এইকাৰণে পকা আম আনিছে আমাৰ মনুৱে আম আনিছে চোৱা মাইটো থৈ দিয়া লোৱা থৈ দিয়া ৰাতে থৈ দিয়া আৰু আজি তাকে ভাবিছোঁ আম খাম আৰু গাছডালো মানে আম চাম গোটাই পকি সৰি গৈছে তো আজি এসপ্তাহৰ মূৰত পূৰা ৰ'দটো পূৰা তালাত লাগা কৰি দিছে পূৰা সেইফালে চাওক সূৰ্যটো ওলাই গৈছে এতিয়া পূৰা সেইটো প্ৰায় আমকেইটা খৰি নোহোৱা হৈ গ'ল এইডাল পকা গাছ আম এইটো পকি আছে চাওক এইটো তো আমৰ তলত আছোঁ এতিয়া আমকেইটা চকলাওঁ আৰু মুখখন অলপ ধুই লওঁ বৈ থোৱা গৈ আপোনাৰ ভাগিনো মাতি আছে ভাগিন অলপমান মুখখন ফ্ৰেছ কৰি লওঁ ধুই ললোঁ আৰু এতিয়া ইফালে আমাৰ বঢ়িয়া কৰি আম চাম চেলাইছে চাওক মায়েক জীয়াকে ইমান নেপেলাই আৰু আমাৰ আমকেইটা মানে পকাই খোৱা নহয় পূৰা ধুনীয়া হয় আৰু এইফালে আমাৰ এটাই আৰু পূৰা কাম চাম কৰি আছে বঢ়িয়া কৰি তো মুখখন ধুই ল'লে অলপ টোপনি নিচাটো ভাঙি যায় দে কি কৰোঁ কৰি ভাবি অলপমান পানী খাই লওঁ যিহেতু ৰাস্তাটো দিয়ে একো ওলাবই নোৱাৰোঁ একেবাৰে ৰাস্তাটো চাওক ফৰেনৰ ৰাস্তাৰ নিচিনা পূৰা স্পেচিয়েল হৈ গৈছে এই ৰাস্তাটো চাওক এইটো চাওক ৰাস্তাৰ অৱস্থা এইবিলাক বোকা খচি গৈছে আমি ক'ৰবাত যাব লাগিলে যাব লাগে দুই ইয়াত কৰি বোকা চকা নখচা কৰি ঘৰৰ ভিতৰতে আম চকলা কিবা চকলা খাই থাকা ইছ নাট চাট চকুৱে দিছে খামা আগ পিছ খাচোন দে খাই দিছোন মিঠা দে পৰি যাবা এইফালে পৰি যাবা ঘূৰে বা নাক চাক জপাই দিছে আপি আৰু আমাৰ এইফালে অলপমান ৰেডি হৈছে কাঁহীখন লওঁ এইবিলাক কাপোৰ চাপোৰ ওলাই দিছে আৰু এতিয়া বহি আছোঁ বঢ়িয়া কৰি 15 দিনৰ মূৰত বুলি কওঁ হা ইমান তাহৰ মূৰত 15 দিনৰ মূৰত কাপোৰ ওলাইছে বহি মাতে আৰু ইফালে পূৰা কি ধুনীয়া বতৰ কৰি দিছে আজি পূৰা আৰু ইফালে আমাৰ ৰেডি হৈ গৈছে পূৰা আম লৈ নিছে আম কি ধুনীয়া লাগিছে কি ধুনীয়া আৰু বতৰটো এইবাৰ চাই লওক ৰেডি পূৰা আম মাৰি টাকলে বেচাৰি খোৱা পাছিল আপোনাৰ মনক খুৱাই দিওঁ এক পিছ ল মা ল Ha ha ha.
খা ঐ তই কিয় ঘূৰিব দিছা কেইটামান আম টেঙা কেইটামান আম মিঠা আছে আগৰ ভিডিঅ'টো আম খাই বহুতে গাইছ গুৱাহাটীত আম কিনি কিনি খায় আৰু আমাৰ গাঁৱত আম পৰি যায় খোৱা মানুহ নাই খাৱা দে বৰ খাৱা নিজে খাৱা ৰাতিপুৱা আমকেইটা খৰাতে যাবা দি কৰিব দিছি খাৱা দে সেইকাৰণে ৰাতিপুৱা আমকেইটা ক'বা হৈছে যাবা দি ন যা কি ধুনীয়া আম আমাৰ এটা আম খাবা নাপায় বাকাল খাবা দিছি চাওক এই বা খাতৰা চুপ না না মাত যোৱা যা কি কৈছা তই তোৰ ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব আৰু কাষত থকা লাল কালাৰৰ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব না কি কোৱা হয় তুমি কিবা ক'বা নাই লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰি দিব সোনকালে যাতে মাৰ এটা বহি যা বেছি ছাবস্ক্ৰাইবাৰ হয় কটিখন ঘুমাই যাব তাক প্লাষ্টিক দি কাটব লাগিব এতিয়া হাঁহি নাচাইগে তাৰ দাঁত গিটা উলিলে হাঁহি নাচাইগে তাৰ হাঁহি নাচাইগে চব্জি দিছোঁ